welcome back to my another mini vlog. Hello everyone. প্ৰায় সপ্তাহৰ পিছত মই নতুন মিনি ভ্লগ এটা লৈ আপোনালোকৰ আগত আহি গৈছো। বহুত দিন ধৰি মিনি ভ্লগেই দিয়া নাই মই। আপোনালোকে হয়তো চাগে মোক পাহৰিয়ে গৈছে অলপ চলপ। হেহে মই যে জীয়াই আছো হেতু মনত পেলাবলৈ মিনি ভ্লগ এটাটো দিব লাগিবই আৰু। পিছে আজি মিনি ভ্লগটো 3 দিনৰ ভিডিও একেলগে মিলাই দিছো। 3 দিনতনো কি কৰিলো আমি সেইবোৰকে দেখাইছো মই ভিডিওটোত। ৰাতিপুৱাৰ ব্ৰেকফাষ্ট টি খোৱাৰ পৰা সন্ধিয়া ৰুমলৈ যোৱালৈকে, তাৰ পিছত ৰুমৰ কাৰণে বজাৰ কৰালৈকে সকলোবোৰ ক্লিপ ইয়াত দিয়া হৈছে। বাৰু এতিয়া নেক্সট ডে ভিডিও লৈ আহি গৈছো মই। মৰ্নিং অফিচলৈ আহোতে এটোপালো বৰষুণ পৰা নাছিল, কিন্তু চাহ খাই লৈ যেতিয়া আমি অফিচ ৰিটাৰ্ণ হ'বলৈ লৈছো, যিটো ধাৰাসাৰ বৰষুণ দিবলৈ ললে নহয়, আধা ঘণ্টা আমি সিকিউৰিটি অফিচৰ ওচৰতে ৰখিবলগীয়া হ'ল। বাৰু শেষত ফাৰ্নাজে মোৰ এক্টিংনো কেনেকৈ কৰিলে হেতুকে দেখাও। Hello guys, welcome back to my another mini vlog. এতিয়া আমাৰ ছুটি হ'ল, এতিয়া আমি ঘৰলৈ গৈ আছো। ৰুমলৈ